নমস্কাৰ মই বিশ্ব চাংমাই প্ৰথমতে আপোনাক আমাৰ ইউটিউব চেনেল বিআৰ এডুকেশ্যন অলৰাউণ্ডাৰলৈ স্বাগতম জনাইছোঁ আজি আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ এক্সাৰচাইজ 8.2 1 নম্বৰ 4 নম্বৰ কোৱেশ্যনৰ ওপৰত আগতে কোৱেশ্যন আমি বেলেগ বেলেগ ভিডিঅ' আলোচনা কৰিছোঁ তাৰ লিংক পাই ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত গৈ চাব পাৰিব সো এটা ভ্যালু পুট কৰিলে হৈ গ'ল sin 30 ডিগ্ৰী ইকুৱেল কিমান আছিল আগৰ অংকত আমি কৰি গৈছো গতিকে এইটো এক্সপ্লেইন কৰি দিম ডাইৰেক্ট পাতি দিছো মানটো sin 30 ডিগ্ৰী ইকুৱেল 1/2 প্লাস tan 45 ডিগ্ৰী 1 মাইনাস cosec 60 ডিগ্ৰী ইকুৱেল cosec to sin of এটা cosec 60 sin 60 ডিগ্ৰী ইকুৱেল 3/2 আছিল আৰু cosec 60 ডিগ্ৰী ইকুৱেল তেনেহলে কি হ'ব 2/√3 the sec to cosor ruba cos 60 degree equal to √3/2 hoy aru sec 30 degree hole mane 2/√3 as cos 60 degree hole mane √3/2 cot 45 1 আমি LCM ললো হৈ গল 2 1 √3 LCM ললো 2 √3 ভাগল √3 1 into 1 √3 তাৰপিছত প্লাস 1 into √3 2 √3 তাৰপিছত মাইনাস আহিব মাইনাস √3 2 √3 2 কি হৈ যাব 2 4 দেখি 2 √3 আমি লখাব ললো মানে LCM তাৰপিছত √3 2 কি হৈ যাব দুবাৰ যাব 2 4 প্লাস নেইলে 2/√3 বা যাব √3 কোন কৰিলে মানে 3 হ'ব তাৰপিছত প্লাস 1 √3 কোন কৰিলে আমি হৰণ কৰিলে 2√3 বা যাব আৰু এটা কাম কিমান ওকে 2√3 বা পাম এতিয়া আমি ক্ৰস মাল্টিপ্লিকেশ্যন √3 plus 2√3 minus 4 divided by 2√3 corresponding to उल्टा हो जाबो 2√3 divided by 4 plus 3 plus 2 √3 এটো ভুল হৈ গ'ল সৰি এটো cos 60 ডিগ্ৰী ইকুৱেল টু √3/2 নহয় একচুয়ালি অলপ হেৰি হৈ গ'ল এটো 1/2 হয় এটো মহাই দিম আমি ওকে নহলে কি হ'ব একে হৈ যাব আৰু 2√3 এলচিএম লম আমি তাৰপিছত এটো 2√3 কিমান যাব দুবাৰ যাব 2 × 4 প্লাস আছে প্লাস আহিব ओके प्लस से प्लस आइबो তাৰপিছত 2 এ √3 কেবা যাব √3 বাৰ যাব এটো √3 হ'ব তাৰপিছত প্লাস 1 এ √3 বাৰ যাব আৰু 1 নম্বৰ কোন কৰিলে আমি 2 √3 বাৰ পাম ওকে এতিয়া এটো ঠিক আছে ওপৰত এটো নেক্সট কৰিলো ক্ৰস মাল্টিপ্লিকেশ্যন কৰিলে এটো উল্টা হৈ যাব নহলে 4 এটো √3 হ'ব অলপ হৈছে এটো আৰু এটা আমি কি কৰিলো কাটি দিলো কটাকটি কৰি দিয়া পাছত কটাকটি কৰি তাৰপিছত কি লাগে এটো ওপৰত গ'ল এটো অলপ √3 plus 2 √3 minus 4 আৰু divided by 4 plus √3 plus 2 √3 is equal to হ'ব এটো দুটা √3 আৰু এটা √3 এটো কিমান হ'ব 3 √3 minus 4 এটো কিমান হ'ব একে হ'ব 4 plus 3 √3 এটো আমি পৰিমাণ কৰি দিম তাৰপিছত আমি এটো কি হৈ যাব পৰিমেয়কৰণ কৰি দিম প্লাস 9 আমি কি ইউজ কৰিম পৰিমেয়কৰণ কৰিলে কি হ'ব এটো 4 plus 3 √3 আছে ইয়াত কি হৈ যাব
মাল্টিপ্লিকেশ্যন হ'ব 4 minus 3 root 3 এটা কাৰণ আমি এটো a plus b হ'ল ইনটু a minus b ভিতৰত লৈ যাব লাগিব সো ওপৰটো লগত যি তলটো লগত যিটো পূৰণ হ'ব এটো ওপৰটো লগতো হ'ব এনেলৈ কি হ'ব 4 minus 3 root 3 ওকে ইটো তো কি হৈ যাব এটো a plus b হ'ল ইনটু a minus b ভিতৰত আছে ইয়াত a জেগা 4 square minus b জেগা 3 root 3 হ'ব whole square তাৰপিছত এটা আমি কি কৰিব লাগিব 4 কৰিব লাগিব এটো 3 root 3 লগত 4 গুণ কৰিলো 12 root 3 তাৰপিছত প্লাস মাইনাস মাইনাস 3 3 গুণ 9 3 root 3 স্কয়াৰ কৰি 3 9 27 27 তাৰপিছত আকৌ এইটো কৰিব লাগিব মাইনাস 16 7 গৰম এটা 4 to 3 root 3 লগত গুণ মাইনাস মাইনাস প্লাস 12 root 3 okay এতিয়া আনসারটো হ'বগে এটো স্কয়ার কৰিলে 16 মাইনাস চিন আহিব এটো স্কয়ার কৰিলে root 3 স্কয়ার কৰিলে 3 এটো স্কয়ার কৰিলে 9 3 গুণ 28 27 তাৰপিছত এটো 12 root 3 আৰু এটো 12 root 3 12 root 3 minus এটো কিমান হৈ গ'ল দুটা প্লাস প্লাস 24 root 3 তাৰপিছত এই দুটা যোগ হৈ যাব মাইনাস মাইনাস প্লাস 2 মাইনাস চিহ্ন আহিব মাইনাস এটা যোগ কৰি যাব আছে 13 3 উপৰলে 1 2 3 4 43 ওকে কিয়া ইজ ইকুয়াল টু হৈ যাব এটা কিমান হ'ব 27 over 16 গলে মানে এটো 4 7 no 11 minus 11 হ'ব minus 11 তাৰপিছত কেটো এনেকে থাকিল আৰু 24 root 3 minus 43 এটো এটা কাম কৰি কোৱা হ'ব এতিয়া ইয়া যে মাইনাস চিহ্ন আছে মাইনাস চিহ্নটো আমি উঠাই দিম এটো মাইনাস চিহ্নটো উঠাই দিবলৈ হলে কি কৰিব লাগিব ইয়াৰ লগত -1 এটা পূৰণ কৰি দিব লাগিব -1 টা তলৰ ওপৰত পূৰণ কৰিলে আমি কি পাম ইয়াত মাইনাস হৈ যাব প্লাস হৈ যাব প্লাস হৈ যাব এটো -24 root 3 minus or plus 43 আৰু divided by হ'ব 11 তো ফাইনাল আনসাৰটো আমি হ'ব আমি কি হয় বস্তু আগৰ মাইনাস চিহ্ন দিম মাইনাস চিহ্নটো ইয়াত ইনভাৰ্স কৰি দিম বাকি এটা এটো 43 টো আগৰ আনিলো আমি তাৰপিছত -24 root 3 টো পাছ হৈ গলো তাৰপিছত divided by 11 আৰু ফাইনাল আনসাৰটো হৈ গল এতে সো ভিডিওটো বেছি দীঘলীয়া নকৰো আজি ইমানতে সামৰিছো যদি ভিডিওটো চাই ভাল লাগিলে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আজি ইমানতে সামৰিছো ধন্যবাদ